বন্ধুসকল নিয়ৰৰ ফুল ধাৰাবাহিকখন আজি সঁচাকৈ বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যোৱা খণ্ডত আমি দেখিবলৈ পাওঁ যে মাকে প্ৰিয়ম হাজৰিকাৰ নাম লোৱাটো আদিত্যই শুনা পায় আৰু এই নামটোৰ পিছত যে কিবা ৰহস্য আছে এই কথা আদিত্যই সন্দেহ কৰে। এতিয়া নিয়ৰৰ ফুলৰ আজিৰ খণ্ডত আমি দেখিবলৈ পাম প্ৰিয়ম হাজৰিকাৰ কথা আদিত্যই জেঠীয়েকক সুধিছে। জেঠীয়েকে বাৰু আদিত্যক এতিয়া কি ক'ব গম পাব আপোনালোকে আজিৰ খণ্ডটিত। এইফালে অভয়ে মাকক অৰুন্ধতীৰ সন্তানটি যে হস্পিটেলৰ পৰা নোহোৱা হৈছে এই কথাটো জনায়। মাকে এই কথাৰ বাবে অনন্যাক সন্দেহ কৰে, কিন্তু অনন্যাই এই কথা অস্বীকাৰ কৰে। মাকে এতিয়া অনন্যাক পুনৰবাৰ জেললৈ পঠাম বুলি কৈছে, কিন্তু অনন্যাই মাকৰ পৰা 2 দিনৰ সময় বিচাৰে। অনন্যাই বাৰু মাকৰ পৰা কিয় 2 দিনৰ সময় বিচাৰিলে, তাই বাৰু মাকক কি উত্তৰ দিব জানিবলৈ পাব আপোনালোকে আজিৰ খণ্ডটিত। নিয়ৰৰ ফুলৰ আজিৰ খণ্ডটি সঁচাকৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকৰ কোন বাৰু নিয়ৰৰ ফুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবলৈ অধীৰ অপেক্ষা ৰৈ আছে। কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে প্লিজ এটা লাইক দি যাব আৰু এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।